নমস্কাৰ বন্ধুসকল, জবটেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। জবটেক আসাম চেনেলে লৈ আহিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ হ'বলগীয়া ড্ৰাইভাৰ পোষ্টৰ বাবে কিছুমান মেথছৰ ৰিজনিঙৰ ট্ৰিক। গতিকে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাবলৈ অনুৰোধ থাকিলে, আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি যিকোনো ভিডিঅ' আপলোড কৰিলে আপুনি আগতে কৰি ন'টিফিকেশ্যন পায়। তো বন্ধুসকল, পলম নকৰি বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট ট্ৰিক আমি লৈ আহিছোঁ। ইয়াতে কৈছে কুৱেশ্যন ফাইণ্ড দ্য নাম্বাৰছ অফ ট্ৰাইংগল। ট্ৰাইংগলৰ মানে ইয়াত কেইটা ত্ৰিভুজ আছে আমি উলিয়াম। প্ৰথমটোত ধৰক আমি জানি আছোঁ এটাই ত্ৰিভুজ আছে, গতিকে দ্বিতীয়টোত চাবলৈ গ'লে ইয়াতে 1 আৰু 2 দুটা, আৰু বাহিৰৰ পৰা এটা, তিনিটা, ইয়াত টোটেল 3টা। গতিকে আমি এনেকৈতো গমেই পাওঁ। এতিয়া আমি এটা ট্ৰিক ইউজ কৰিম অতি সহজত, কম সময়ৰ ভিতৰতে। 1 + 2, এতিয়া 2 সমান কৰি দিলে 3। চ' সেইদৰে 1, 2, 3 এই তিনিটাকে প্লাছ কৰিম। 1 + 2 + 3 = 6। তেতিয়া এনেকৈ কৰি এটা ত্ৰিভুজ 2, 3, 4, 5 আৰু বাহিৰৰ পৰা এটা 6টা। মুঠ 6টা ত্ৰিভুজে আছে, কিন্তু আমি কম সময়ৰ ভিতৰত কেনেকৈ ওলাব পাৰোঁ সেইটো চিষ্টেম। এনেকুৱা নাম্বাৰিং কৰি ল'ব। 4, 1 + 2 + 3 + 4 = 1, 3, 6, 4, 10, আৰু ইয়াতে টোটেল 10টা ত্ৰিভুজ আছে। তো বন্ধুসকল, আশা কৰোঁ বুজি পাইছে বস্তুটো কেনেকুৱা। তো কম সময়ৰ ভিতৰত আপোনালোকে কলম ইউজ নকৰা কৰিয়েই কৰিব পাৰিব। টোটেল যেনেকৈ গন্তি কৰক আপুনি 10টাই থাকিব, কিন্তু কম সময়ৰ ভিতৰত কেনেকৈ ওলাব পাৰি সেইটোৰহে ট্ৰিক। নেক্সট 2 নম্বৰটোত যাম, টাইপ 2। টাইপ 2ত আমি এনেকৈ গম পাম যে এটা ত্ৰিভুজৰ ভিতৰত আৰু এটা ত্ৰিভুজ, এই ত্ৰিভুজৰ কোণবিলাক কিন্তু গোটেইখিনি দাগকে ৰেখাকে চুই আছে। তো আমি এনেকৈ 1, 2, 3, মাজৰটো 4। তো আমি গম পালোঁ এটা ত্ৰিভুজৰ ভিতৰত 4টা ত্ৰিভুজ থাকে, আৰু বাহিৰৰ পৰা এটা। তো যোগ কৰিলে কিমান হ'ল? 5। ইয়াত মুঠ 5টা ত্ৰিভুজ আছে। ছেইম নেক্সট 2 নম্বৰটোলৈ যোৱাৰ আগত আপোনাক বুজাই দিছোঁ। যেতিয়াই এটা ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকে আমি জানো যে 4, ঠিক আৰু এটা আছে 4। এতিয়া বাহিৰৰ পৰা এটা যোগ 1 সমান কিমান হ'ব? ইয়াত 9। ইয়াত টোটেল 9টা ত্ৰিভুজ আছে। বুজি পালেনে নাই? কম সময়ৰ ভিতৰত এইটোৱে ট্ৰিক হয়। ফৰ্মুলাটো মনত ৰাখিব। এটা ত্ৰিভুজৰ ভিতৰত 4 থাকে, গতিকে ইয়াত 4, 4, 4 যোগ কৰিম। এতিয়া 1, 4 এটা দাগ, এইটোত এটা 4টা, আৰু মাজৰটোত এটা 4টা, আৰু বাহিৰৰ পৰা এটা যোগ 1 সমান 4, 8, 12, 1, 13। ইয়াত মুঠ 13টা ত্ৰিভুজ আছে। তো বন্ধুসকল, আশা কৰোঁ এইটো বুজি পাইছে। অ'কে, ক্লিয়াৰ নে? অ'কে, নেক্সট টাইপ 3লৈ যাওঁ এতিয়া। এইটো এটা ত্ৰিভুজ, মাজত এটা এনেকুৱা কাটি দিয়া আছে। তো এনেকুৱা ধৰণৰ ত্ৰিভুজ পালে আপুনি কি কৰিব? নাম্বাৰিং কৰিব। ইয়াতে 1, 2 মানে এইটো ওপৰৰ পাৰ্টটো এটাত এনেকৈ কৰি এটা হৈছে, আৰু ছেইম এনেকুৱা কৰি 2টা হৈছে। গতিকে 1, 2টা, ইয়াত 2টা ত্ৰিভুজ আছে। গম পালে? তো ঠিক এনেকৈ ইয়াত 1, 2, 3টা, ইয়াত 3টা ত্ৰিভুজ আছে। ত্ৰিভুজটোত কেনেকৈ হ'ব? 1, 2, 3, 3টা দাগৰ আপুনি কাউণ্টিং কৰিলেও 3 ওলাব। এনেকৈ 1, এনেকৈ 2টা, এনেকৈ 3টা, টোটেল 3টাই ত্ৰিভুজ আছে। আপুনি এনেকুৱা দেখা পালে আপুনি খালী কেইটা ৰেখা আছে ৰেখাটো গন্তিব। ইয়াতে মুঠ 4টা ৰেখা আছে, ইয়াতে মানে 4টা ত্ৰিভুজ আছে। ইয়াত 4টা ট্ৰাইংগল আছে, 2, 3, আৰু এইটো এটা 4টা। অ'কে, ক্লিয়াৰ নে? ফটাফট লাইক কৰক।
লাইক কৰিবলৈ নাপাহৰিব। নেক্সট টাইপ 4লৈ গৈছোঁ। এনেকুৱাও আহে পৰীক্ষাত ৰিজনিং। এনেকুৱা থাকিলে কি কৰিব? প্ৰথমতে এটা আমি এইটো আগতে শিকিছোঁ 1 আৰু 2 মুঠ কেইটা আছে ইয়াতে 1 যোগ 2 তিনিটা ত্ৰিভুজ আছে বুলি আমি অলৰেডি গম পালোঁ, আগতে শিকিছোঁ। আৰু এনেকুৱাটো কাটি দিয়া এনেকুৱা ৰেখা এটা আছে। ৰেখাটোত থাকিলে কি হ'ব 1 আৰু 1 2 আৰু 2 আৰু 2 4 মানে 1 যোগ 2 1 যোগ 2 দুটা ভাগত টোটেল 6। ইয়াত টোটেল 6টা ত্ৰিভুজ আছে। এনেকৈ এটা এনেকৈ এটা এনেকৈ 6টা। নেক্সটটোলৈ যাওঁ। ফৰ্মুলা ইউজ কৰিম 1 2 3 1 2 3। এতিয়া প্লাছ কৰক 1 এড কৰি দিওঁ 1 + 2 + 3 ইকুৱেল টু 6। আকৌ তলৰটো 1 + 2 এইটো 3 ইকুৱেল টু 6 কিমান হ'ল টোটেল 12। ইয়াতে মুঠ 12টা আছে। অ'কে ক্লিয়াৰ নে? পটাপট লাইক দিয়ক আৰু যদি ভাল লাগিছে যদি বুজি পাইছে ক্লিয়াৰ লিখিব। টাইপ 6লৈ গৈছোঁ এতিয়া, টাইপ 5লৈ। এনেকুৱাও অহা দেখা যায় পৰীক্ষাত। গতিকে এনেকুৱা আহিলে কি কৰিব? এনেকুৱা আছে এটা গম পালোঁ ভিতৰত দিলোঁ, মানে এইটো ফৰ্মুলা আগতে গম পাইছোঁ। ত্ৰিভুজৰ ভিতৰত যদি ত্ৰিভুজ থাকে তেতিয়াহ'লে আমি জানো যে 4 হয়নে? আৰু বাহিৰৰ পৰা এটা +5 ইকুৱেল টু কিমান হ'ল 5। তো ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা নাম্বাৰিং কৰি দিলোঁ। টোটেল কেইটা পালোঁ আমি 6। 5ৰ লগত 6 যোগ কৰিম কিমান হ'ল 11। ইয়াত 11টা ট্ৰায়েংগল আছে। গুড। অ'কে নেক্সটটোলৈ যাওক। ইয়াতকৈ অকণমান টাফ লৈছোঁ। এনেকুৱা ত্ৰিভুজ এটা আছে, ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ আছে, মানে কিমান পালোঁ আমি 4। আকৌ এটা ত্ৰিভুজ আছে কিমান পালোঁ +4 আৰু বাহিৰৰ পৰা এটা আছে কিমান হ'ল +1 কিমান পালোঁ 9 হয়নে? এতিয়া ছাইডবিলাক কাটি দিয়া আছে 1 আৰু 2 আকৌ 3 4 5 আৰু 6 হ'লনে? 6 এতিয়া যোগ কৰি দিয়ক। এইটো আৰু এইটো ছেম হ'ল। তো কিমান সহজত ফৰ্মুলা ইউজ কৰি পেলাই দেখি ভয় নাখাব, হিম্মত কৰিব। ইয়াতে 15টা আছে। অ'কে নে? কনচেপ্ট ক্লিয়াৰ হৈছেনে নাই? যদি কনচেপ্ট ক্লিয়াৰ হৈছে ক্লিয়াৰ লিখক, ক্লিয়াৰ লিখাৰ লগতে অ'কে লিখক।